নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আমি আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে DHSৰ 191ৰ এক্সাম কেতিয়া হ'ব। গতিকে এইটো এটা ডাঙৰ এটা এডভাৰটাইজমেণ্ট, যিহেতু এইটো মোটামুটি আপোনাৰ DME ৰিজাল্ট দিয়াৰ পিছতে এইটো ভেকেঞ্চি উলিয়াই দিছিল। গতিকে এইটো এটা সকলোৱে অপেক্ষা কৰি আছে এইটো এক্সামৰ কাৰণে। গতিকে ভিডিঅ'টোলৈকে শেষলৈকে চাব আৰু বিভিন্ন তথ্য এই ভিডিঅ'টোত আপোনালোকে গম পাব। আৰু ভিডিঅ'টি ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা গম পাব পাৰে। আমি ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে ডিটেইলছ চাই লওঁ DHSৰ 191 পোষ্টৰ, কাৰণ বহুদিন যিহেতু মোটামুটি ছেপ্টেম্বৰৰ পৰা আপোনাৰ 3 মাহ, মোটামুটি 7-8 মাহ হৈ গ'ল। এইটো আমি অলপ চাই লওঁ ডিটেইলছ কি পোষ্ট আছিল। গোটেইবিলাক পোষ্ট নন টেকনিকেল পোষ্ট আছিল। হেল্থ এডুকেটৰৰ 78টা পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্টৰ 72টা পোষ্ট আছিল আৰু বেছিক হেল্থ ৱাৰ্কাৰৰ 41টা পোষ্ট আছিল। এই পোষ্টখিনি 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ অনলাইন এপ্লাই হৈছিল। ইয়াৰ মাজতে 19 ছেপ্টেম্বৰৰ দিনটোত আমাৰ জুবিন দা, হাৰ্টথ্ৰব জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে সেইখিনি সময়তে যিহেতু এপ্লাইটো হ'ল, বহুতেই ইয়াত এপ্লাই কৰিবও পৰা নাই আৰু বহুতে এপ্লাই কৰিছেও। গতিকে ইয়াৰ পূৰ্ণ অলপ সম্ভাৱনা আছে, যিহেতু এতিয়া নতুন চৰকাৰ গঠন হ'ল, চৰকাৰে শপত ল'লে বা বিভিন্ন মিনিষ্টাৰবিলাকে ডিপাৰ্টমেণ্টবিলাক লৈ ল'ব, তাৰপিছত ভেকেঞ্চিবিলাকে ল'ব। আৰু আমাৰ প্ৰথম কেবিনেটতে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আগন্তুক 5 বছৰত কেনেদৰে 2 লাখ চাকৰি দিব তাৰ বিষয়ে এখন টাস্ক ফ'ৰ্চ গঠন কৰি দিছে। গতিকে এই 2 লাখ চাকৰিৰ ভিতৰত এই DHSৰ 191ৰ পোষ্টবিলাকো আছে। লগতে আৰু DMEৰ বিভিন্ন পোষ্ট বা ভেকেঞ্চি ওলাব এৰাউণ্ড 2000 মান। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন জোৰদাৰ কৰি থাকক। আৰু DHSে বুলি নহয়, বহুতো ডিপাৰ্টমেণ্টৰ PNRD, এগ্ৰিকালচাৰ, ADREৰ ওলাব আছে। তাৰপিছত টিচাৰ কৈছে যে পষ্ট গ্ৰেজুৱেট টিচাৰ GT, PGT, LP, UP গোটেই মিলি এৰাউণ্ড 75,000 মান পোষ্ট ওলাব। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। এতিয়া আমি আজিৰ যিটো টপিক, যে DHSৰ 191 এক্সাম আছে কেতিয়া হ'ব, আমি আগৰ যদি ৰেকৰ্ডবিলাক চাওঁ, DHS বা DME বা হেল্থৰ বিভিন্ন এক্সামৰ ৰেকৰ্ডবিলাক যদি চাওঁ, যে DHSৰ এক্সামবিলাক কি হয়, কোনো তাৰ নিৰ্ধাৰিত সময়সীমা নাথাকে। 6 মাহৰ ভিতৰতো পাতি দিব পাৰে। কিন্তু জেনেৰেলি আমি ADRE 1, ADRE 2 পদ দেখিছোঁ যে পৰীক্ষা পতাত তেওঁলোকে এবছৰ 2 বছৰ লগায়। কিন্তু যিহেতু ছেপ্টেম্বৰৰ এইখিনি পোষ্ট কি হয়, মানে ADRE 1.0 আৰু 2.0ত যিখিনি ভেকেঞ্চি থাকি গ'ল, যিবিলাকে জইন নকৰিলে, সেইখিনি পোষ্টে ইয়াত উলিয়াই দিছে। গতিকে আমি আশা কৰিব পাৰোঁ বা অফিচিয়েল চ'ৰ্চৰ পৰা অলপ গম পাইছোঁ যে DHSৰ যিখিনি 191ৰ এক্সাম, সেইখিনি ফেব্ৰুৱাৰী 2027 বা সেইখিনি মাৰ্চ 2027ৰ মাৰ্চ-ফেব্ৰুৱাৰী এইখিনি মানত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আগতেও এনেকৈ যিটো DMEৰ এক্সাম হৈছিল মাৰ্চৰ 30 তাৰিখে হৈ গৈছিল 2025-ৰ। গতিকে সেনেকুৱা আমি ৰেকৰ্ড যদি চাওঁ, সেইখিনি টাইমত এক্সাম হোৱাৰ বেছি সম্ভাৱনা আছে। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। ইয়াৰ DHSৰ যিহেতু কোনো বিশেষ চিলেবাছ নাথাকে, বা অসম গভৰ্ণমেণ্টৰ কোনো নিৰ্দিষ্ট চিলেবাছ নাই পৰীক্ষাবিলাকৰ। এটা জেনেৰেলাইজ যিখিনি ছাবজেক্ট লাগে, GK হওক, ইংলিছ, তাৰপিছত মেথছ, ৰিজনিং, এইখিনি গোটেইবিলাক আপোনালোকে কৰি থাকক। ইয়াত কি থাকে, মেডিকেল ডিপাৰ্টমেণ্টৰ যিবিলাক এক্সাম হয়, তাত 50টা কুৱেশ্যন থাকে। প্ৰত্যেকটো কুৱেশ্যনত 2 নম্বৰকৈ থাকে। ছায়েন্সৰ 10টা কুৱেশ্যন আহিব, ইংলিছৰ 10টা কুৱেশ্যন আহিব, মেথছৰ 10টা কুৱেশ্যন আহিব, আৰু জেনেৰেল নলেজ এইখিনি লগাই আৰু 20 নম্বৰ। গতিকে টোটেল 50 নম্বৰ। গতিকে ইয়াৰ পেপাৰবিলাক বেছি টাফ নহয়, সেইকাৰণে ইয়াৰ কাট অফটো বহুত হাই যায়। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক, যাতে আপোনালোকে যদি এবভ 94 বা জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত কৈছোঁ মই, যিটো এবভ 94 যদি পাব পাৰে, তেওঁলোকৰ চিলেকশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি OBC বা এনেকুৱা কাষ্টৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন যাৰ আছে, তেওঁলোকৰ 90ৰ এবভ পালে ইয়াৰ বহুত চান্স আছে যে আপোনালোকৰ জবটো আপোনালোকে পাই যাব। গতিকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক।
আপোনালোকে কিবা যদি জানিব বিচাৰে আমাৰ ভিডিঅ'টিৰ কমেণ্ট ছেকশ্যনত জনাব। গতিকে আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। আগন্তুক ভিডিঅ'ত বিভিন্ন ইনফৰমেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিম। গতিকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।